বন্ধুসকল, প্ৰতিজন মানুহৰে এটা আশা থাকে যে তেওঁ এই পৃথিৱীত অধিক দিন জীয়াই থাকে। সেইবাবে মৃত্যুৰ কথা শুনি সকলোৱে ভয় খায়। কিন্তু এদিন নহয় এদিন সকলোৰে মৃত্যু নিশ্চিত। কিছুমান বেছি বয়সলৈকে জীয়ে আৰু কিছুমান হঠাতে এই পৃথিৱীক বিদায় দিবলগীয়া হয়। কম বয়সত হোৱা মৃত্যুক মানুহে হঠাতে স্বীকাৰ কৰিব নোৱাৰে। এনেকুৱা মৃত্যুক অকাল মৃত্যুৰ শ্ৰেণীত ধৰা হয়। আজিৰ এই ভিডিঅ'টোত আমি এই কথাবোৰকে বুজিবলৈ চেষ্টা কৰিম যে যাৰ মৃত্যু কম বয়সত হয়, ইয়াৰ কাৰণ কি আৰু অকাল মৃত্যু হোৱা মানুহ কেনেকুৱা গৰ্ভত জন্ম লয়। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। নমস্কাৰ আৰু স্বাগতম সকলোলৈকে আছামিজ ডিভাইন টেলছৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, গৰুড় পুৰাণত কোৱা হৈছে যে মানুহৰ জীৱনৰ 7টা চক্ৰ নিশ্চিত, আৰু যদি কোনোবা মানুহে এই চক্ৰকেইটা সম্পূৰ্ণ নকৰে, অৰ্থাৎ যোনে কম বয়সতে মৃত্যুক সাৱটি লয়, তেওঁলোকে মৃত্যুৰ পিছতো ভিন্ন প্ৰকাৰৰ কষ্ট ভুগিবলগীয়া হয়। কিন্তু সকলোতকৈ প্ৰথম আমি এইটো জানিব লাগিব যে অকাল মৃত্যুৰ অৰ্থ কি। গৰুড় পুৰাণৰ শিয়াবলোকন অধ্যায়ত কোৱা হৈছে যে যদি কোনো প্ৰাণী ভোকৰ যাতনাত বা হিংস্ৰ প্ৰাণীৰ দ্বাৰা মাৰি পেলোৱা হয়, অথবা বিষপান আৰু অগ্নিৰ দ্বাৰা, আৰু যাৰ মৃত্যু পানীত ডুবি হয়, আৰু যাৰ মৃত্যু সৰ্পদংশনৰ পৰা হয়, বা যাৰ মৃত্যু দুৰ্ঘটনা বা ৰোগৰ পৰা হয়, তেওঁলোকে অকাল মৃত্যুক সাৱটিবলগীয়া হয়। সৰ্বশেষত এইটো ক'ব পাৰি যে যাৰ মৃত্যু নিৰ্ধাৰিত সময়ৰ আগতে হয়, তেনে মৃত্যুক অকাল মৃত্যু বুলি কোৱা হয়। গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে কৈছে যে যাৰ মৃত্যু প্ৰাকৃতিকভাৱে হয়, তেওঁ 3, 10, 13 বা 40 দিনৰ ভিতৰত বেলেগ শৰীৰত জন্ম লাভ কৰে। অকাল মৃত্যুত মৃত্যু হোৱা প্ৰাণীৰ আত্মাই নিজৰ সকলো ইচ্ছা, ভোক, পিয়াহ, সম্ভোগ, সুখ, খং, দুখ, লাভ আদি পূৰ্ণ কৰিবৰ বাবে অন্ধকাৰত তেতিয়ালৈকে ঘূৰি ফুৰে যেতিয়ালৈকে তেওঁৰ পৰমাত্মাৰ দ্বাৰা নিৰ্ধাৰিত জীৱন চক্ৰ পূৰ্ণ নহয়। কিন্তু এতিয়া ইয়াত এইটো প্ৰশ্নৰ উদয় হয় যে যিকোনো প্ৰাণীৰ অকাল মৃত্যু কিয় হয়। ইয়াৰ বৰ্ণনাও গৰুড় পুৰাণত আছে, যাৰ অনুসৰি যেতিয়া বিধাতাৰ দ্বাৰা নিশ্চিত কৰা মৃত্যু প্ৰাণীৰ ওচৰলৈ আহে, তেতিয়া মৃত্যুৱে শীঘ্ৰেই তেওঁৰ আত্মাক লৈ মৃত্যুলোকলৈ গুচি যায়। প্ৰাচীন কালৰ বেদ পুৰাণৰ অনুসৰি মানুহ 100 বৰ্ষলৈকে জীয়াই থাকে। কিন্তু যিবোৰ মানুহে নিন্দনীয় কাম কৰে, তেওঁ অতি সোনকালেই বিনষ্ট হয়। যাৰ বেদৰ জ্ঞান নোহোৱাৰ কাৰণে বংশৰ পৰম্পৰা সৎভাৱে পালন নকৰে, যোনে এলাহৰ বাবে কৰ্ম পৰিত্যাগ কৰে, আৰু যোনে বেয়া কৰ্মক সন্মান কৰে, আৰু যোনে যিকোনো মানুহৰ ঘৰত ভোজন কৰে, আৰু যোনে বেলেগ নাৰীৰ ওপৰত চকু দিয়ে, এইবোৰ কাৰণতেই মানুহৰ আয়ুস কমি যায়। আৰু যোনে নিজৰ কৰ্ম এৰি লোকৰ কৰ্মৰ ওপৰত চকু দিয়ে, আৰু যোনে ধৰ্মবিৰোধী আচৰণ কৰে, তেওঁলোকে নিশ্চিত সময়ৰ আগতে যমলোকলৈ গুচি যায়। বন্ধুসকল, এয়ে হ'ল অকাল মৃত্যুৰ কাৰণ। আহক এতিয়া জানো অকাল মৃত্যুৰ পিছত মানুহৰ আত্মা ক'ত বিচৰণ কৰি ফুৰে। গৰুড় পুৰাণত কোৱা হৈছে যে যিবোৰ মানুহে অকাল মৃত্যুক সাৱটিবলগীয়া হয়, তেওঁলোকে ভূত, প্ৰেত, পিশাচ, প্ৰেতাত্মা, কুষ্মাণ্ডা, ব্ৰহ্মৰাক্ষস, বেতাল আৰু ক্ষেত্ৰপাল গৰ্ভত ঘূৰি ফুৰে। আৰু অকাল মৃত্যুৰ পিছত আত্মাই কেনেকৈ শান্তি পায় তাৰ বিষয়েও গৰুড় পুৰাণত বৰ্ণনা কৰা আছে। অকাল মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ মানুহে নদী বা পুখুৰীত আত্মাৰ সদ্গতিৰ বাবে স্নান কৰিব লাগে, আৰু মৃত আত্মাৰ ইচ্ছা পূৰ্তিৰ কাৰণে পিণ্ডদান অথবা দান পুণ্য আৰু গীতাপাঠ কৰোৱাব লাগে, আৰু মৃত্যু বাৰ্ষিকীত ভকতক ভোজন কৰোৱাব লাগে। অৱশ্যে দুৰ্ঘটনা বা ৰোগত হোৱা অকাল মৃত্যুক আমি কোনোপধ্যেই ৰখাব নোৱাৰোঁ, আৰু এই সকলোবোৰ আমাৰ আগৰ জনমৰ কৰ্মৰ ওপৰত আধাৰিত হৈ আছে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।